হেল্ল' এভৰিৱান, সকলোলৈকে mondita'slife পৰা স্বাগতম জনাইছোঁ। আজি মই কেক এটা বনাইছিলোঁ। আপোনালোকে চাবচোন মই কেনেদৰে বনালোঁ। আহক চাওঁ। আজি খেজুৰৰ কেক এটা বনাবলৈ লৈছোঁ। তাৰ কাৰণে লৈছোঁ মই ইয়াত গৰম গাখীৰ 1 কাপ লৈছোঁ। ইয়াত লৈছোঁ খেজুৰ লৈছোঁ 1 কাপ। এইখিনি অলপ সময় মই এনেকৈ অকণমান তিয়াই ৰাখিম। এইখিনি অলপ সময় মই তিয়াই ৰাখি অলপ কোমলিবলৈ দি তাৰপিছত মই এইখিনি মিক্সিত মাৰি ল'ম। এইখিনি মই ভালদৰে মিক্সিত পিচি ল'ম। এয়া মই আধা কাপ ৰিফাইন অইল দিছোঁ ইয়াত, আৰু এই ৰিফাইন অইলখিনি দিয়াৰ পিছত মই ভালদৰে মিক্স কৰি লৈছোঁ। ভালদৰে এটা ছফ্ট বেটাৰ প্ৰস্তুত কৰি ল'ম। এতিয়া 2 চামুচ মই ইয়াত দৈ দি দিম। গোটেইখিনি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই আধা কাপ চেনি দি লৈছোঁ। খেজুৰটো মিঠা হয় কাৰণে মই চেনিটো কমকৈ ব্যৱহাৰ কৰিছোঁ। আৰু চেনিখিনি দিয়াৰ পিছত মই ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম। এতিয়া মই এড কৰিছোঁ 1 কাপ ময়দা। ভালদৰে চালি লৈছোঁ আৰু লৈছোঁ মই 1 চামুচ বেকিং পাউডাৰ আৰু অকণমান নিমখ। এইখিনি ভালদৰে চালি আৰু মই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। গোটেইখিনি মোৰ ভালদৰে মিক্স হৈ গ'ল। এতিয়া মই ড্ৰাই খেজুৰ আৰু কাজু আৰু আলমণ্ড অলপ সৰু সৰুকৈ কুটি ভালদৰে মই ইয়াত মিক্স কৰি দি দিছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল খেজুৰ কেকৰ বেটাৰটো। এটা বাউলত ভালদৰে মই এখন পেপাৰ লগাই লৈ তাৰ ওপৰত ৰিফাইন তেল অলপ লগাই লৈছোঁ। তাৰপিছত মই মিক্স কৰি থোৱা বেটাৰখিনি ইয়াৰ ওপৰত দি দিম। এতিয়া মই কেৰাহীত এই বাউলটো দি দিম আৰু 45 মিনিটৰ কাৰণে মই চিমত ৰাখি থৈ দিম। এয়া মই ঢাকনিখন ইয়াত দি দিছোঁ। এতিয়া মই ওপৰত অলপ ড্ৰাই খেজুৰ আৰু কাজু আৰু আলমণ্ড দি দিছোঁ। এয়া 45 মিনিটৰ পাছত এয়া আমাৰ খেজুৰ কেক ৰেডি হৈ গৈছে। এই আমাৰ